বানপানীৰ মন্দিৰলৈ আপোনালোকক স্বাগতম। এই মন্দিৰৰ শেষত আপুনি সক্ষম হ'ব বানপানী কি আৰু বানপানীৰ বিভিন্ন প্ৰকাৰসমূহ তালিকা প্ৰস্তুত কৰা, বানপানীৰ কাৰণবোৰ বৰ্ণনা কৰা, বানপানীৰ প্ৰভাৱসমূহ বৰ্ণনা কৰা, বানপানীৰ পৰিস্থিতিত অনুসৰণ কৰিবলগীয়া সুৰক্ষা প্ৰক্ৰিয়াসমূহ চিনাক্ত কৰা আৰু স্বেচ্ছাসেৱকসকলৰ ভূমিকা বৰ্ণনা কৰা। বানপানী হৈছে সাধাৰণতে শুকান মাটিক পানীৰ অতি প্ৰবাহৰ দ্বাৰা প্লাবিত কৰা অনেক নদী যিবিলাক সমতল ভূমিত বৈ যায় এইবোৰে বিস্তৃত বানপানী ভূমিসমূহৰ ভিতৰত বৈ যায়। যেতিয়া অধিক বৰষুণ বা বৰফ গলাৰ ফলত নদীৰ পানীৰ পৰিমাণ বৃদ্ধি পায় বা বাঢ়ি যায় তেতিয়া ই তাৰ দুপাৰৰ ওপৰেৰে বৈ যায়। এক ব্যাপক প্ৰসাৰৰ পানী তৎকালীনভাৱে পাৰ্শ্বৱৰ্তী বনাঞ্চলক প্লাবিত কৰিব পাৰে আৰু চাৰিওফালে থকা অঞ্চলসমূহ ডুবাই পেলায়। পানী পৰিবাহিত প্লাৱন এটা ক্ষুদ্ৰ এলেকাত সীমিত হৈ থাকিব পাৰে বা বৃহৎ এলেকাত বিস্তৃত হৈ সমগ্ৰ দ্বীপ বা নদী উপত্যকাত প্ৰভাৱিত কৰিব পাৰে। যদি মানুহ বা জন্তুৰ বাসস্থান প্লাৱনভূমি থাকে তেন্তে পানীৰ পৰ্যায়ত হোৱা ঋতুগত পৰিৱৰ্তনে এই বিশেষ এলেকাত সম্পত্তিৰ ধ্বংস আৰু জীৱন হানি ঘটাব পাৰে। ভাৰতত বৰ্ষা ঋতুত প্লাৱনে বৃহৎ ক্ষতি সাধন কৰে। অধিক বৰষুণ, বৰফ গলা, গ্ৰীষ্মমণ্ডলীয় ধুমুহা, চাপ আৰু বৰ্ষা পৰিস্থিতিয়ে প্লাবিত প্ৰৱণতাৰ অৱদান কৰে। দেশখনৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ ভিতৰত ২৩খন ৰাজ্য বানপানীৰ প্ৰভাৱত পৰে আৰু ৪০ মিলিয়ন হেক্টৰ ভূমি অৰ্থাৎ দেশখনৰ ভৌগোলিক ক্ষেত্ৰৰ প্ৰায় ৮/১ বানপানী প্ৰভাৱিত এলেকা। ভাৰতৰ আটাইতকৈ অধিক সংবেদনশীল ৰাজ্যসমূহ হৈছে উত্তৰ প্ৰদেশ, বিহাৰ, অসম, পশ্চিম বেংগল, গুজৰাট, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱ। বানপানীৰ ৪টা ভিন্ন ধৰণ আছে: ৰিভাৰ ফ্লাড, ফ্লাছ ফ্লাড, উৰ্বান ফ্লাড আৰু কোষ্টাল ফ্লাড। প্ৰত্যেক ধৰণৰ বিষয়ে অধিক জানিবলৈ ক্লিক কৰক। সমুদ্ৰ উপকূলৰ বানপানী জোৱাৰ, ধুমুহা, ক্ৰান্তীয় ঘূৰ্ণীবতাহ বা ছুনামিৰ ফলত হয়। এইবোৰ মহাসাগৰত সংঘটিত হয় আৰু উপকূলৰ লগত জড়িত থকা সাধাৰণ জনসাধাৰণক প্ৰভাৱিত কৰে। বৃহৎ চহৰসমূহত বিশেষকৈ বৰষুণৰ সময়ছোৱাত হোৱা বানপানী নগৰ পৰিৱেশৰ বাবে ধ্বংসাত্মক হৈ থকাৰ উপৰিও মানুহৰ জীৱনৰ আৰু সম্পত্তিৰ বাবে গম্ভীৰ প্ৰভাৱ পেলাইছে। নগৰীয় বানপানী চহৰৰ দৈনন্দিন জীৱনত এক বৃহৎ ব্যাঘাত সৃষ্টি কৰে। পথসমূহ বন্ধ হৈ পৰে, মানুহে কামত বা বিদ্যালয়লৈ যাব নোৱাৰে। বানৰ প্ৰকৃতিৰ বাবে ইয়াৰ কাৰণে অৰ্থনৈতিক ক্ষতিও উচ্চ হয়, কিন্তু সৰ্বসাধাৰণতে নিহতৰ সংখ্যা সীমিত থাকে কাৰণ পানী নগৰৰ ৰাস্তাবোৰত লাহে লাহে উঠি যায়। পানী বঢ়াৰ মূল কাৰণ নিয়মীয়া বৰষুণ, সোনকালে হিম গলোৱা, মনচুন বা ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পৰিণাম হ'ব পাৰে। স্থানীয়ভাৱে হোৱা বানপানী ভূমিস্খলন, বৰফ বা ধ্বংসাৱশেষৰ দৰে জল নিষ্কাশনৰ বাধাৰ বাবে সৃষ্টি হ'ব বা বৃদ্ধি পায়। এটা হঠাৎ আৰু অত্যাধিক পৰিমাণৰ পানী যি তৎক্ষণাত বৈ যায় আৰু বানপানীৰ সৃষ্টি কৰে আৰু ইয়াৰ প্ৰকৃতি সূত্ৰে আগতীয়াকৈ ভৱিষ্যৱাণী কৰাটো কঠিন হয়। প্ৰাকৃতিক বৰফ বা ধ্বংসাৱশেষৰ বান বা মানৱ নিৰ্মিত বান ধ্বংস হোৱাৰ পিছতো বানপানী ঘটিব পাৰে। বানপানীৰ কাৰণসমূহ হ'ল অধিক বৰষুণ, বান বা লেভি ভাঙি যোৱা, চক্ৰবাতৰ পৰা তীব্ৰ বৰষুণ, ছুনামি, প্ৰবল ধুমুহাৰ উত্থান, নদীৰ প্ৰবাহৰ বাধা, বৰফৰ হ্ৰদৰ আকস্মিক নিঃসৰণ। নগৰীয়া বানপানীৰ সৃষ্টি কৰাৰ কাৰণসমূহ হৈছে নিষ্কাশন ব্যৱস্থা, পূৰ্বৰ পৰিস্থিতি, উদ্ভিদ আৰু উদ্ভিদবিদ্যা, পৰিচালনাৰ প্ৰয়াস, ভূমিৰ আকাৰ আৰু আকৃতি আৰু মেট্ৰলজিকেল কাৰক। প্লাৱনৰ প্ৰাথমিক প্ৰভাৱসমূহৰ ভিতৰত আছে জীৱনহানি, অন্যান্য নিৰ্মাণৰ ক্ষতি যেনে সেতু, নিষ্কাশন ব্যৱস্থা, পৰিবহণ ব্যৱস্থা আৰু খনন। গম্ভীৰ আন্তঃগাঁথনি ক্ষতিৰ অন্তৰ্গত হৈছে শক্তি উৎপাদন আৰু প্ৰসাৰণত বিঘ্ন যি চিষ্টেমিক বিফলতাৰ ফলত ঘটে। ৰাস্তা আৰু পৰিবহণ,
আন্তঃগাঁথনি ক্ষতি, কৰ্মক্ষেত্ৰ অনুসৰি সহায়ৰ ব্যৱস্থা যেনে তীব্ৰ স্বাস্থ্য চিকিৎসা ব্যৱস্থা, পানী আৰু খাদ্য যোগান প্ৰভাৱিত জনসাধাৰণলৈ প্ৰৱেশ কৰাটো কঠিন কৰি তোলে। বানপানীয়ে কৃষিভূমি ডুবাই পেলায়, যাৰ ফলত ভূমি খেতিৰ বাবে অনুপযোগী হয় আৰু শস্য লগোৱা বা কাটিবলৈ অনুমোদিত নহয়। প্লাৱনৰ দ্বিতীয় প্ৰভাৱসমূহ হ'ল বানপানীয়ে জীৱিকা বিঘ্নিত কৰি অৰ্থনৈতিক সমস্যাৰ সৃষ্টি কৰে। ক্ষতিগ্ৰস্ত স্থাপনাসমূহ আৰু প্ৰণালীৰ পুনৰ নিৰ্মাণ কৰিবলৈ সময় লাগে আৰু ইয়াৰ বাবে অধিক খৰচৰ প্ৰয়োজন। তীব্ৰ প্লাৱনৰ ফলত খাদ্যৰ অভাৱ হ'ব পাৰে, যিয়ে মূল্য বৃদ্ধিত পৰিণত হয়। প্লাৱনৰ পিছত পৰ্যটন ক্ষেত্ৰত অস্থায়ী হ্ৰাস ঘটে, যাৰ ফলত স্থানীয় অৰ্থনীতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে। এতিয়া আমি প্লাৱনৰ সুৰক্ষাৰ কিছু টিপছলৈ চোৱা উচিত, যি আপুনি ব্যৱহাৰ কৰি নিজে সুৰক্ষিত থাকিব পাৰে আৰু বানপানীৰ পৰা ৰক্ষা কৰিব পাৰে। প্ৰত্যেক বানপানীৰ পৰিস্থিতিৰ বিষয়ে অধিক জানিবলৈ ক্লিক কৰক। প্লাৱনৰ সুৰক্ষা টিপছ: নদীৰ প্লাৱনভূমিত ঘৰ নিৰ্মাণ নকৰিব। সামাজিক স্থাপনাসমূহ উচ্চ কৰাৰ চেষ্টা কৰক। প্লাৱন পৰিস্থিতিত ব্যৱহাৰযোগ্য কৰি ৰাখিবলৈ সমাজৰ আশ্ৰয়স্থল, প্ৰস্থানৰ পথ আৰু টিউবৱেলছ আৰু শৌচালয়ৰ দৰে অন্যান্য আন্তঃগাঁথনিবোৰ প্লাৱনৰ পৰা উচ্চ কৰিব। সামাজিক আৰু প্ৰশিক্ষণৰ জৰিয়তে প্লাৱনৰ বিষয়ে সচেতনতা বৃদ্ধি কৰক। সভা আৰু প্ৰশিক্ষণৰ মাধ্যমে সমাজত প্লাৱন সচেতনতা বিতৰণ কৰক। দমনৰ ব্যৱস্থা বিকাশ কৰক। গাঁওখনৰ চাৰিওফালে ৰিং বান্ধ নিৰ্মাণ কৰক। আগতীয়া সংকেত প্ৰণালী প্ৰতিষ্ঠা কৰক। পানীৰ পৰ্যায় বঢ়াৰ কথা জনাবলৈ সামাজিক স্তৰত যথেষ্ট আগতীয়া সংকেত প্ৰণালী স্থাপন কৰক। প্লাৱনৰ সময়ত অন্য লোকক সহায় কৰিবলৈ সমাজৰ দল গঠন কৰক। আপোনাৰ এলেকাত প্লাৱন আৰম্ভ হোৱাৰ আগতে আপোনাৰ কৰণীয় সুৰক্ষিত আশ্ৰয়লৈ যাওক। পৰিয়ালৰ সৈতে সুৰক্ষিত আৰু ওচৰত থকা আশ্ৰয় বা উচ্চ পকা ঘৰলৈ যাওক। যদি আপোনাৰ এলেকা প্লাৱন প্ৰৱণ হয়, বিকল্প নিৰ্মাণ সামগ্ৰী বিবেচনা কৰক। মাটিৰ দেৱাল বা একেধৰণৰ নিৰ্মাণ এৰাই চলক। জৰুৰী সামগ্ৰী হাতত ৰাখক। প্ৰয়োজনীয় সামগ্ৰী যেনে পৰ্টেবল ৰেডিঅ', টৰ্চ, চাৰ্জ আৰু মোবাইল ফোন আৰু অতিৰিক্ত বেটাৰী হাতত ৰাখক। তাজা পানী, শুকান খাদ্য, মোমবাতি, মেচ বক্স আদি যথেষ্ট পৰিমাণে সংৰক্ষণ কৰক। পোচাক বা মূল্যৱান সামগ্ৰী ৰাখিবলৈ ৱাটাৰপ্ৰুফ বা পলিথিন বেগ ব্যৱহাৰ কৰক। কিছুমান বস্তু বান্ধি ৰাখিবৰ বাবে শক্তিশালী ৰছীৰ সৈতে এক প্ৰাথমিক চিকিৎসা কিট হাতত ৰাখক। বানপানীৰ সময়ত গৰম পানী খাওক। খাদ্য সাৱধানতাৰে ৰাখক। আপোনাৰ খাদ্য ঢাকি ৰাখক। অধিক আহাৰ খাব নালাগে। শিশুসকলক খালী পেট থাকিবলৈ নিদিব। ডায়েৰিয়া বিস্তাৰিত হ'লে কাঁচা চাহ, চাউলৰ পানী, কোমল নাৰিকলৰ পানী আদিৰ ব্যৱহাৰ কৰক। চাৰিওফালে বীজাণুমুক্ত কৰিবৰ বাবে ব্লিচিং পাউডাৰ আৰু চূণ ব্যৱহাৰ কৰক। ORS আৰু চিকিৎসাৰ বাবে আপোনাৰ ডাক্তৰ বা পেৰামেডিকৰ সৈতে যোগাযোগ কৰক। প্ৰয়োজনত থকা লোকৰ বাবে উপহাৰ সামগ্ৰী বিতৰণ কৰাত চৰকাৰী কৰ্মচাৰী বা স্বেচ্ছাসেৱকক সহায় কৰক। প্লাৱনৰ পিছত আহত ব্যক্তিসকলক সহায় কৰক আৰু আপোনাৰ প্ৰাথমিক চিকিৎসা কিট আনক। স্বেচ্ছাসেৱকৰ বাবে কৰ্তৃপক্ষই নহ'লেলৈকে নিৰ্দিষ্ট দুৰ্যোগৰ অঞ্চলৰ পৰা আঁতৰি থাকক। ৰেডিঅ' শুনক আৰু উদ্ধাৰ কাৰ্যৰ দায়িত্বত থকা ব্যক্তিৰ নিৰ্দেশনা অনুসৰণ কৰক। আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰাৰ আগতে দেৱাল, মাটি, ভাঙি যোৱা খিৰিকী, কাঁচ আৰু অন্যান্য বিপদজনক ধ্বংসাৱশেষক পৰীক্ষা কৰক। পানী যদি দূষিত হৈ পৰে, তেন্তে বটলত ভৰোৱা পানী ব্যৱহাৰ কৰক অথবা দূষিত পানী গৰম কৰক। কমেও 1 মিনিটৰ বাবে পানী গৰম কৰক। 5000 ফুট বা 1000 মিটাৰৰ ওপৰৰ উষ্ণতাত 3 মিনিট পানী উতলাই লওক। পানীৰ স্তৰ মাটিৰ ওপৰত থাকিলে ৰবাৰ বুট পিন্ধক। অৱশিষ্ট মাটি আৰু ধ্বংসাৱশেষ আঁতৰাওক আৰু দূষিত সামগ্ৰী যেনে আচবাব, ঘৰুৱা সঁজুলি, কাপোৰ আৰু বিচনাৰ সামগ্ৰী, ভাৰী আহাৰ খোৱাৰ পৰা এৰাই চলক। পৰিয়ালৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰয়োজনসমূহ বিবেচনা কৰক। যদিহে প্লাৱন পানীৰ সংস্পৰ্শত আহে, তেন্তে বাৰে বাৰে হাত চাফা কৰক। প্লাৱন পানীৰ সৈতে যোগাযোগ হোৱা খাদ্য নষ্ট কৰক। পৰিষ্কাৰ পানী খোৱাৰ বাবে স্থানীয় পানী যোগান সুৰক্ষিত আছে নে নাই সেয়া জানিবলৈ সংবাদ ৰিপৰ্ট শুনক। সহায়ৰ বাবে নাগৰিক কৰ্তৃপক্ষৰ হেল্পলাইন নম্বৰসমূহ পৰা সহায় বিচাৰক। এই নম্বৰসমূহ পৰিয়ালৰ সকলোৰে জনা উচিত আৰু আপোনাৰ ফোনত সঞ্চয় কৰি ৰাখিব লাগে।
প্লাৱনৰ সময়ত ৰাখিবলগীয়া জৰুৰী সামগ্ৰী পৰ্টেবল ৰেডিঅ', টৰ্চ আৰু অতিৰিক্ত বেটাৰী। পানী, শুকান খাদ্য, শুকান ফল, বাদাম, গুড়, বিস্কুট, কেৰাচিন তেল, মমবাতি আৰু জুইশলা আদিৰ মজুত। কাপোৰ আৰু মূল্যৱান সামগ্ৰীৰ বাবে ৱাটাৰপ্ৰুফ বা পলিথিন বেগ, এটা ছাতি আৰু বাঁহৰ লাঠি, সুৰক্ষা সাপৰ বাবে নিমখ আৰু চেনি, এটা প্ৰাথমিক চিকিৎসা কিট, বস্তু বান্ধিবলৈ এটা শক্তিশালী ৰছী। প্লাৱনে সদায় অপ্ৰত্যাশিত পৰিস্থিতি আৰু জটিল সমস্যাৰ সৃষ্টি কৰে। নিৰাপদৰ বাবে ইভাকুৱেশ্যন কৰা নাও সহজে উপলব্ধ নহ'বও পাৰে। স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰে পৰিস্থিতি অনুযায়ী ইম্প্ৰোভাইজ কৰি ৰাফ্ট নিৰ্মাণ কৰিব লাগে। ইম্প্ৰোভাইজ ৰাফ্ট তৈয়াৰ কৰাৰ পদ্ধতি আৰু সঠিক ব্যৱহাৰ কৰিবলৈ জ্ঞান অৰ্জন কৰাটো গুৰুত্বপূৰ্ণ। প্ৰত্যেক ঠাইত ক্লিক কৰি অধিক জানিবলৈ চাওক। এতিয়া মানুহক উদ্ধাৰ পদ্ধতি আৰু প্ৰযুক্তিসমূহৰ বিষয়ে জানো। এখন কাঠৰ ফ্ৰেমৰ চাৰপাই টাৰ্পলিনে ঢাকি বান্ধা হৈছে। এইটো 2জন মানুহক বহি থকা অৱস্থাত বহন কৰিব পাৰে। বাঁহৰ ৰাফ্ট হৈছে সাধাৰণ বাঁহৰ খুঁটিসমূহ একেলগে বান্ধি বাঁহৰ ৰাফ্ট তৈয়াৰ কৰা। বেৰেল ৰাফ্ট হৈছে এটা বা দুটা বেৰেলক বাঁহেৰে বান্ধি এটা ৰাফ্টৰ ৰূপ দিয়া হয়। কলগছৰ ৰাফ্ট হৈছে সম্পূৰ্ণৰূপে বৃদ্ধি পাই থকা কলগছবোৰক উপযুক্তকৈ উঠা টুকুৰাবোৰত বাঁহেৰে একেলগে বান্ধি এটা ৰাফ্টৰ ৰূপ দিয়া হয়। এইটো এটা গাড়ীৰ টিউবেৰে নিৰ্মিত। ইয়াক সাঁতোৰাৰ সময়ত বাবে ব্যৱহাৰ কৰা হয়। এটা 1 লিটাৰ পানীৰ বটলৰ সৈতে নিৰ্মিত যাৰ মুখ বন্ধ থাকে। 10ৰ পৰা 12টা বটল একেলগে বান্ধি লাইফ জেকেট ৰূপ দিয়া হয়। থাৰ্মোকল লাইফ জেকেট হৈছে থাৰ্মোকল আৰু কাপোৰেৰে নিৰ্মিত। ইয়াক বানপানীৰ সময়ত এজন মানুহক সাঁতোৰাত সহায় কৰিব পৰা যায়। মানুহক উদ্ধাৰৰ বাবে কিছুমান সহজ কৌশল বা পদ্ধতি আছে, যিবোৰৰ বিষয়ে আপুনি সচেতন হ'ব লাগে। এই পদ্ধতিসমূহ শুকান উদ্ধাৰ পদ্ধতি আৰু ভিজা উদ্ধাৰ পদ্ধতি ভাগ কৰা হয়। শুকান উদ্ধাৰ পদ্ধতিসমূহ হ'ল ৰিচ মেথড, থ্ৰ' মেথড আৰু ৱেভ মেথড। প্ৰত্যেক জীৱন ৰক্ষাৰ কৌশলৰ বিষয়ে অধিক জানিবলৈ সূচকটো টানি লৈ যাওক। এই পদ্ধতিসমূহ উদ্ধাৰকাৰীৰ বাবে আটাইতকৈ প্ৰভাৱশালী আৰু সুৰক্ষিত। যিকোনো আপতকালীন পৰিস্থিতিত এইবোৰ প্ৰথমে বিবেচনা কৰা উচিত। স্থিৰতা বৃদ্ধি কৰিবলৈ বুকুখন মাটিত ৰাখি শুই থাকিব আৰু ডুব যোৱা ব্যক্তিজনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰক। আপুনি ৰছী বা লাঠিৰ ব্যৱহাৰ কৰি নিজৰ প্ৰাপ্তিৰ দূৰত্ব বৃদ্ধি কৰিব পাৰে। এই পদ্ধতিত ডুব যোৱা ব্যক্তিক উদ্ধাৰ কৰিবলৈ টিউব আদিৰ দৰে উত্তাল সামগ্ৰী ব্যৱহাৰ কৰা হয়। উদ্ধাৰৰ বাবে ডুব যোৱা ব্যক্তিৰ ফালে লাইফ বয় নিক্ষেপ কৰা হয়। ৱেভ পদ্ধতিত উদ্ধাৰকাৰীজন পৰি থকা ব্যক্তিজনৰ ওচৰলৈ পানীত খোজ কাঢ়ি যায় আৰু ৰিচ বা থ্ৰ' মেথডৰ ব্যৱহাৰ কৰি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। এনে উদ্ধাৰৰ চেষ্টা কৰাৰ আগতে কিন্তু প্ৰথমে প্ৰৱাহ বা সোঁতৰ মূল্যায়ন কৰিব লাগিব, নহ'লে উদ্ধাৰকাৰীসকলৰ পানীৰ সৈতে উটুৱাই নিব পাৰে। পানীৰ সৈতে নিজকে উটুৱাই নিয়াৰ পৰা ৰক্ষা কৰিবলৈ কিবা এটা বা কাৰোবাক ধৰি ৰাখিবলৈ চেষ্টা কৰক। ভিজা উদ্ধাৰ পদ্ধতিসমূহ হ'ল কণ্টেক্ট ৰেস্কিউ, ৰিচ ট', ছাপৰ্ট ট', এম্প্ৰি ট', হেড ট' আৰু ভাইচ গ্ৰিপ ট'। প্ৰত্যেকটো কাৰ্ড ওলোটাই চাওক ছবি দেখিবলৈ। সদায় মনত ৰাখিব যে পানীত পৰি থকা ব্যক্তিজনে উদ্ধাৰকাৰীক নিজৰ ফালে টানি নিয়ে, ফলত দুটা মানুহ
ডুবি যোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি এই পদ্ধতিসমূহ ব্যৱহাৰ কৰি উদ্ধাৰ কৰাত পৰীক্ষিত নহয়, তেন্তে চেষ্টা নকৰিব। এতিয়া স্বেচ্ছাসেৱকৰ ভূমিকা সম্পৰ্কে জানো আহক। স্বেচ্ছাসেৱকসকল যিকোনো সংস্থাৰ বাবে সমাজৰ কেন্দ্ৰবিন্দু হিচাপে থাকিব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰৰ পৰামৰ্শ বাৰ্তাবাহক হিচাপে কাম কৰিব পাৰে আৰু সতৰ্কীকৰণ প্ৰচাৰ কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে প্ৰভাৱিত অঞ্চলৰ পৰা মানুহক উলিয়াই আনিবলৈ সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে বিভিন্ন সেৱাৰ বাবে পৰিত্ৰাণ শিবিৰত সেৱা আগবঢ়াব পাৰে। স্বেচ্ছাসেৱকসকলে চৰকাৰী সংস্থাসকলক সুবিধাসমূহ পুনৰ স্থাপনৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। স্বেচ্ছাসেৱকসকলে ৰাজ্যৰ দ্বাৰা সকলো ধৰণৰ সাধাৰণ সেৱাত ব্যৱহাৰ হ'ব পাৰে। এতিয়া আপুনি ভালদৰে পৰীক্ষিত হৈছে। যদি প্ৰয়োজন হয় তেন্তে আপুনি কেনেকৈ স্বেচ্ছাসেৱক হিচাপে নিজকে প্ৰস্তুত কৰিব। স্থানীয় প্ৰশাসনৰ সৈতে স্বেচ্ছাসেৱক হিচাপে নামভৰ্তি কৰক। খবৰ চেনেল বা সামাজিক মাধ্যমৰ পৰা বানপানীৰ সম্ভাৱনা সম্পৰ্কে সজাগ থাকক। লোকসকলে কেনেকৈ নিজকে বানপানীৰ পৰা ৰক্ষা কৰিব পাৰিব সেই বিষয়ে জনসচেতনতা কৰিবলৈ সহায় কৰক। সহায় আৰু উদ্ধাৰৰ বাবে ৰছী বা কোনো অস্থায়ী ভাহি থকা সামগ্ৰী সাজু কৰি ৰাখক। যদি প্ৰয়োজন হয় তেন্তে পৰিত্ৰাণ বিতৰণত সহায় কৰক। এতিয়া মডেলত আলোচনা কৰা মুখ্য বিষয়বিলাক হ'ল বানপানী হৈছে প্ৰাকৃতিক দুৰ্যোগ য'ত সাধাৰণতে শুকান হৈ থকা অঞ্চলৰ পানীৰে থাকি যায়। বানপানীৰ কাৰণসমূহ ভিতৰত বেছি বৃষ্টিপাত, নদীৰ পানী উপচি পৰা, ধুমুহাৰ ঢৌ বা বান্ধ ভাঙি যোৱা আদি অন্তৰ্ভুক্ত। বানপানীৰ আশংকা মানে নিৰ্দিষ্ট অঞ্চলত বানপানী হোৱাৰ সম্ভাৱনা আৰু তাৰ সম্ভাৱ্য ফলাফলবোৰক বুজায়। বানপানীৰ সময়ত সুৰক্ষিত থকাৰ বাবে বন্যাৰ সুৰক্ষামূলক পৰামৰ্শ মানি চলাটো অতি গুৰুত্বপূৰ্ণ। ইয়াত বতৰৰ সতৰ্কতা মনিটৰিং কৰা, প্ৰয়োজন হ'লে স্থলৰ পৰা প্ৰস্থান কৰা, বানপানীৰ পৰা আঁতৰি থকা আৰু জৰুৰী সামগ্ৰী সাজু কৰি ৰখা অন্তৰ্ভুক্ত। CPR আৰু যথাযথ উদ্ধাৰ পদ্ধতিৰ দৰে জীৱন ৰক্ষা কৰিবলৈ প্ৰয়োজনীয় কৌশলসমূহ জনাটো বানপানীৰ সময়ত বিপদৰ পৰিস্থিতিত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। এতিয়া বিষয়টোৰ ওপৰত আপোনাৰ বুজা পৰীক্ষা কৰাৰ সময় আহিল। অভিনন্দন।